সকলোকে প্ৰীতি সম্ভাষণ জনাইছোঁ আজি মোৰ বিশ্লেষণৰ অনুষ্ঠানটোলৈ। মই আজি আপোনালোকৰ আগত এটি কবিতা বিশ্লেষণ কৰিব বিচাৰিছোঁ। কবিতাটোৰ মোৰ নহয়, কবিতাটো হৈছে প্ৰেৰণা আলোচনী নিউয়ৰ্ক পলৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু বৰ্তমানৰ সভাপতি আৰু সাহিত্য সভা আলোচনীৰ সভাপতি বিজুফুকন কলিতাদেৱৰ শ্বহীদৰ কেঁচা তেজ কবিতাটো যদিও এটি সাধাৰণ অনুভৱ হয়, কিন্তু কবিতাটোত যথেষ্ট গভীৰ ভাৱ সোমাই আছে। সেয়ে মই কবিতাটোৰ সেই গভীৰতাৰ মাজত সোমাই গৈ মই কবিতাটোক অকণমান বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিব বিচাৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। কবিতাটোৰ শিৰোনাম হৈছে শ্বহীদৰ কেঁচা তেজ। বৰপেৰাৰ বুকুৰ ভিতৰত সোমাই থকা তাই ৰিহাৰ আঁচলৰ ভাজত আজিও যেন লুকাই আছে আৰতিৰ মংগল উৰুলি ধ্বনি। স্মৃতিৰ মধুৰ আমেজ ল'বলৈ তাই মাজে মাজে ৰিহাৰ ভাজত খেপিয়াই ফুৰে ফুলৰ সজ্জা নিশাৰ যুগ্ম জীৱনৰ মধুৰ আলিংগনৰ সুবাসবোৰ। দেশৰ দুৰ্যোগৰ মুহূৰ্তত এৰি যোৱা তাই হৃদয়ৰ দেৱতাজন গুচি গৈছিল এনিশাৰ মিঠা মৰমৰ সৌৰভবোৰ তাই দেহৰ প্ৰতিটো ভাজত ছটিয়াই। আৰু নিয়তিৰ আদেশ মানিয়ে সি উভতি আহিছিল তাইৰ কাষলৈ দেহত তিৰংগা পতাকাখন জাপি। এতিয়া মাজৰাতি তাই হাজাৰ স্বপ্নবোৰ জ্বলন্ত মমত পুৰি ছাই হৈছে। এন্ধাৰ কোঠালিত মাথো জিলিকি থাকে তাইৰ বগাৰ সাজযোৰ আৰু কপালৰ বিষাদ কেঁচা ঘামবোৰ। আজিও তাইৰ চকুৰ ভাজত জিলিকি থাকে নিয়ৰসিক্ত দুবৰিত বৈ যোৱা শ্বহীদৰ কেঁচা তেজ, শ্বহীদৰ কেঁচা তেজ। প্ৰিয় কবি বন্ধুসকল, কবিতা হৈছে স্বতঃস্ফূৰ্ত। ই এক সুকীয়া কলা, জীৱনবোধৰ পাঠশালা। হিৰুদাৰ মতে আধুনিক জীৱনযাত্ৰাৰ উপলব্ধি, আনন্দ দুখ সংঘাত আৰু সুখ প্ৰকাশ কৰিবলৈ যাওঁতেই আধুনিক কবিতাৰ জন্ম হয়। এক অৰ্থত অভিজ্ঞতাৰ নতুন প্ৰকাশেই হৈছে নতুন কবিৰ কবিতা। কবি বিজুফুকন কলিতা সাম্প্ৰতিক সময়ৰ এজন প্ৰতিশ্ৰুতি সম্পন্ন কবি। তেওঁৰ কবিতাৰ সুকীয়া ভাৱ-ভাষা, শব্দ, ছন্দ, প্ৰকাশভংগী আৰু বাস্তৱ জীৱনৰ এখন হুবহু চিত্ৰ আমি দেখিবলৈ পাওঁ। সামাজিক জীৱনৰ কিছু সৰু সুৰা ঘটনা পৰিঘটনা তেওঁৰ কাব্য সৃষ্টিৰ মূল উৎস। বাস্তৱৰ অনুধাৱন কৰি সৃষ্টি কৰা তেওঁৰ কবিতাত সমাজৰ বাবে থাকে একোটা বাৰ্তা। দেশৰ প্ৰতি থকা জাতীয়তাবোধ, প্ৰেম, ভালপোৱা আদি বাস্তৱ সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিব পৰাটোৱেই হৈছে তেওঁৰ কবিতাৰ মূল বৈশিষ্ট্য। শ্বহীদৰ কেঁচা তেজ কবি বিজুফুকন কলিতাৰ বিশেষ উল্লেখযোগ্য সৃষ্টি। এই কবিতাটোৰ মাজেৰে এগৰাকী বিধৱা নাৰীৰ মনৰ বেদনাক বৰ সুন্দৰ ৰূপত ফুটাই তুলিছে। যিগৰাকী নাৰীয়ে নতুন জীৱনৰ পাতনি মেলিব ধৰোঁতেই নিষ্ঠুৰ সময়ে তাইৰ সকলো সুখ সকলো সপোন কাঢ়ি লৈ যায়। আহকচোন কবিজনাৰ সৃষ্টিৰ মাজলৈ সোমাই যাওঁ। এজনী ছোৱালীয়ে ন কইনা হৈ এজন অচিনাকি পুৰুষৰ লগত এখন সুখৰ সংসাৰ গঢ়াৰ সপোন বুকুত বান্ধি প্ৰৱেশ কৰে এখন অচিনাকি ঘৰত। মাতৃৰ মৰমৰ আঁচল এৰি প্ৰিয়জনৰ বুকুত থিতাপি লয়হি অযুত সপোনৰ ভাৰ বান্ধি। বিচাৰে প্ৰিয়জনৰ প্ৰেমৰ সুবাসত মতলীয়া হৈ জীৱনটোক ৰঙীন কৰাৰ। কপালৰ ৰঙা সূৰ্যটোত থাকে এগৰাকী নাৰীৰ ভৰসা আৰু আস্থা। লগতে থাকে ভৱিষ্যত জীৱনৰ নিৰাপত্তা। কিন্তু যেতিয়া সেই নাৰীগৰাকী কপালৰ ৰঙা সূৰ্যটো চিৰদিনৰ বাবে লুপ্ত হৈ যায়, তেতিয়াই সেই নাৰীগৰাকীৰ জীৱনলৈ নামি আহে অমাৱস্যাৰ ঘোৰ অন্ধকাৰ। অন্ধকাৰ কক্ষৰ পৰা মাথো ভাহি আহে বিষাদৰ কৰুণ আস্ফালন। সেই ধ্বনি কিন্তু কোনেও শুনা নাপায়। তুহ জুই দৰে বুকুৰ গহ্বৰত সেই বিষাদৰ জুইকুৰা অহৰ্নিশে জ্বলি থাকে। কবিতাটোৰ মাজেৰে সেই অসহায় নাৰীগৰাকীয়ে কপালৰ ৰঙা সূৰ্যটো হেৰুৱাই লুপ্ত হোৱাৰ দিন ধৰি এক অসহ্য যন্ত্ৰণাত ছাটি-ফুটি কৰি ফুৰিছে। বুকুত কঢ়িয়াই ফুৰিছে পাই হেৰুৱাৰ অব্যক্ত বেদনাৰ ভেদমৰা ভাৰ। কত সপোন বুকুত বান্ধি নতুন ঘৰখনত প্ৰিয়জনৰ বুকুৰ কক্ষত প্ৰৱেশ কৰিছিল। প্ৰিয়জনৰ প্ৰেমৰ সাগৰত সাঁতুৰি নাদৰি জীৱনটোক উপভোগ কৰিব বিচাৰিছিল।
কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহা। যুগ্ম জীৱনৰ পাতনিতেই তাইৰ সকলো সপোন ভাগি ছিগি ছাৰখাৰ হৈ গ'ল। মাত্ৰ এনিশাৰ প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিয়েই সেই মৰমৰ পৰা চিৰদিনৰ বাবে বঞ্চিত হ'বলগীয়া হ'ল। স্বামীৰ কান্ধত আছিল দেহৰক্ষাৰ ভাৰ। সেয়ে দেশৰ দুৰ্যোগৰ সময়ত প্ৰিয়তমা পত্নীক বিচনাতে এৰি ঢপলিয়াই গৈছিল দেশ মাতৃক উদ্ধাৰ কৰিবলৈ আৰু যাবৰ সময়ত প্ৰিয়তমাক সোনকালে ঘূৰি অহাৰ আশ্বাসো দি গৈছিল। আৰু যোৱাৰ আগমুহূৰ্তত প্ৰিয়তমাৰ দেহত সিঁচি থৈ গৈছিল অনেক মৰমৰ সুবাস। কবিৰ ভাষাত দেশৰ দুৰ্যোগৰ মুহূৰ্তত এৰি যোৱা তাইৰ হৃদয়ৰ দেৱতাজন গুচি গৈছিল এনিশা মিঠা মৰমৰ সৌৰভবোৰ তাইৰ দেহৰ প্ৰতিটো ভাঁজত ছটিয়াই। সঁচাকৈ প্ৰিয়জনৰ এনিশাৰ মৰমে হৃদয়ত ঢালি থৈ যোৱা মৰমবোৰ পাহৰিব নোৱাৰি। সেয়ে সেই মধুৰ আমেজবোৰ উপভোগ কৰিবলৈ আজিও তাইৰ হৃদয়ৰ বৰপেৰাটো খুলি চাই আৰু ন-কইনাৰ সেই ৰিহাৰ আঁচলৰ মাজত খেপিয়াই ফুৰে অতীতৰ মধুৰ স্মৃতিবোৰ। কাৰণ তাতেই শুনিবলৈ পায় তাই আয়তীৰ সেই মংগল উৰুলিৰ মিঠা সুৰবোৰ। সেই ৰিহাৰ আঁচলৰ মাজতে যেন তাইৰ যুগ্ম জীৱনৰ প্ৰথম ফুলশয্যা নিশাৰ সেই মধুৰ আমেজবোৰৰ সুবাস বিচাৰি পায়। কবিয়ে ভাষাত ক'বলৈ বিচাৰিছোঁ। কবিয়ে কৈছে, বৰপেৰাৰ বুকুৰ ভিতৰত সোমাই থকা তাইৰ ৰিহাৰ আঁচলৰ ভাঁজত আজিও যেন লুকাই আছে আয়তীৰ মংগল উৰুলি ধ্বনি। স্মৃতিৰ মধুৰ আমেজ ল'বলৈ তাই মাজে মাজে ৰিহাৰ ভাঁজত খেপিয়াই ফুৰে ফুলশয্যা নিশাৰ যুগ্ম জীৱনৰ মধুৰ আলিংগনৰ সুবাসবোৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, কি বেদনাদায়ক উপস্থাপন নহয়নে বাৰু? কিবা যেন এক বিষাদে কলিজাত খুন্দা মাৰি ধৰিলেহি। এগৰাকী নাৰীৰ জীৱনৰ বাবে ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? যি নাৰীৰ সপোন দেখাৰ আগতেই সেই সপোন ভাগি যাব পাৰে। ভাগি যায় আশাৰ বালিঘৰ। আধৰুৱা স্বপ্ন, আধৰুৱা জীৱনৰ এখনি মৰ্মস্পৰ্শী ছবি কবিয়ে ইয়াত আঁকি তুলিছে। যুগ্ম জীৱনৰ প্ৰথম নিশাতেই স্বামীৰ মৰমৰ পৰা চিৰদিনৰ বাবে বঞ্চিত হ'বলগীয়া হ'ল। সময়ৰ নিষ্ঠুৰতাত আৰু প্ৰিয়তমাক দিয়া প্ৰতিশ্ৰুতি মতে ঠিকেই উভতি আহিল। কিন্তু আহিল তিৰংগাৰ পতাকাৰ মাজত আলিংগনাবদ্ধ হৈ চিৰনিদ্ৰিত অৱস্থাত। দেশ ৰক্ষা কৰিবলৈ গৈ হেৰুৱাবলগীয়া হ'ল নিজৰ জীৱন। স্তব্ধ হৈ গ'ল তাইৰ জীৱনৰ গতি। স্বামীৰ অৱৰ্তমানত সপোনবোৰ মৰহি গ'ল। নিষ্ঠুৰ সময়ে কাঢ়ি লৈ গ'ল সপোনবোৰ মৰহি গ'ল। নিষ্ঠুৰ সময়ে কাঢ়ি লৈ গ'ল তাইৰ কপালৰ ডকমকীয়া ৰঙা তিলকটো। এতিয়া বেদনাক্লিষ্ট মন লৈ মাজ-ৰাতি তাই অযুত সপোনবোৰ মমৰ দৰে জ্বলি ছাই হ'বলৈ ধৰিছে। এন্ধাৰ কোঠালিটোত জিলিকি থাকে মাথো তাইৰ বগা সাজযোৰ আৰু উকা কপালত বিৰিঙি উঠা বিষাদৰ কেঁচা ঘামবোৰ। কবিৰ ভাষাত এতিয়া মাজ-ৰাতি তাইৰ হাজাৰ স্বপ্নবোৰ জ্বলন্ত মমত পুৰি ছাই হৈছে। এন্ধাৰৰ কোঠালিটোত মাথো জিলিকি থাকে তাইৰ বগা সাজযোৰ আৰু উকা কপালৰ বিষাদৰ কেঁচা ঘামবোৰ। স্বামীৰ অৱৰ্তমানত মাজ-ৰাতি এজনী বিধৱা নাৰীৰ মনৰ এখনি কৰুণ চিত্ৰ কবিতাটোৰ মাজেৰে প্ৰতিফলিত হৈছে। স্বামীৰ অবিহনে যেন এজনী নাৰীৰ জীৱন অসম্পূৰ্ণ। ভস্ম হৈ যায় সকলো সপোনৰ কাৰেং। সেয়ে আজিও তাই স্বামীৰ বিৰহত প্ৰতি নিশা যন্ত্ৰণাত ছটফটাই থাকিব লগা হৈছে। চকুৰ আগত জিলিকি উঠে ৰক্তাক্ত স্বামীৰ নিথৰ দেহ। আজিও তাইৰ দুচকুত অহৰ্নিশে ভাহি থাকে নিয়ৰ সিক্ত দুবৰিত বৈ যোৱা শ্বহীদৰ কেঁচা তেজ। এটি সুন্দৰ বিষাদভৰা হৃদয়স্পৰ্শী কবিতা। সময়োপযোগী হৈছে ইয়াৰ বাস্তৱিক উপস্থাপন। বীৰ শ্বহীদৰ পত্নীৰ অন্তৰৰ কৰুণ গাথা কবিতাটোৰ মাজেৰে প্ৰতিফলিত হৈছে। সুকোমল ভাৱৰ আৰু সহজ সৰল ভাৱৰ কবিতাটোৱে সহজে পাঠকৰ মন জয় কৰিব পাৰিব বুলি আশা কৰিব পাৰি। কবি হিচাপে পাঠক সমাজেও মৰমেৰে আঁকোৱালি ল'লে কবিজনাই সৃষ্টিৰ প্ৰেৰণা লাভ কৰি আৰু অধিক উন্নত মানৰ কবিতা উপহাৰ দিব পাৰিব। তাৰ বাবে কবিয়েও অধ্যয়নপুষ্ট হৈ সৃষ্টিৰ পথাৰত আৰু মনোনিৱেশ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কবিলৈ আন্তৰিক শুভকামনা থাকিল। লগতে পাঠক সমাজলৈ মোৰ
এটাই অনুৰোধ, কবিজনাক উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, যাতে তেখেতে আপোনালোকৰ সঁহাৰি, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আৰু অধিক লিখিবলৈ সাহস পায়, প্ৰেৰণা পায়, অসমীয়া ভাষা সাহিত্যৰ ভঁৰালটোক চহকী কৰিব পাৰে, ভাষা সাহিত্যৰ মান মৰ্যাদা ৰক্ষা কৰিব পাৰে। ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু অৱশেষত মোৰ অনুভৱে যদি এই বিশ্লেষণটো ঢুকি পোৱা নাই, কবিৰ অনুভৱৰ মাজত যদি সোমাই পোৱা নাই, তাৰ বাবে মই কবিজনালৈও ক্ষমা বিচাৰিছোঁ আৰু পাঠক সমাজলৈ মই ক্ষমা বিচাৰিছোঁ। নমস্কাৰ।